बिटिआर सरकारनि खुंथाय गोहोआव थानाय इउपिपिएल दोलोनि उदालगुरि जिल्ला कमिटिया थामथि बोसोरारि जथुम्माखौ खुंफुंदों। उदालगुरि सहरनि दुर्गा मन्दिरनि लांगोनायाव दिनै सानसेनि हाबाफारिजों उदालगुरि जिल्ला कमिटिया इउपिपिएलनि थामथि बोसोरारि जथुम्माखौ मेहेरगोनाङै खुंफुंनाय जादों। जथुम्मानि मेलाव ओनसोलनि गोबां रायजो राजाफोरजों लोगोसे इउपिपिएल दोलोनि दैदेनगिरिफोराबो बाहागो लायो। जराखायै इउपिपिएल दोलोनि एमसिएलए माधव सेट्रि सन्जय सरगियारि, उदालगुरि जिल्ला इउपिपिएल दोलोनि आफादगिरि रबीन्द्र बसुमतारी लोगोसे गाहाय नेहाथारि रतेन्द्र दैमारि बिथांमोनाबो बाहागो लायो। बे जथुम्मानि लोब्बायै एमसिएलए माधव सेट्रिया खौरांगिरिनि सिगाङाव मा फोरमायदों फै जों आबुङै मिथिनो लादोंनि। আজি আমাৰ ইউপিপিএল ওদালগুৰি জিলা সমিতিৰ এতিয়া তৃতীয় বাৰ্ষিক অধিৱেশন ইয়াত চলি আছে। এই অধিৱেশনত মই উপস্থিত হৈ আমাৰ যি প্ৰতিনিধিসকলক মানে ইউপিপিএলৰ যি ভিজন বা ইউপিপিএলে বিটিআৰকলৈ যি সপোনটো দেখিছে আৰু বাস্তৱত কৰি তুলিবলৈ আৰু আমি যি বিটিআৰ একৰ্ড কৰা বিটিআৰ একৰ্ডত যিবিলাক দফাবিলাক আছে আৰু বিটিআৰ একৰ্ডৰ মতে তথা ইউপিপিএল দি এটা এজেণ্ডা মানে এই বিটিআৰটো উন্নয়নৰ বিটিআৰ, সমন্বয়ৰ বিটিআৰ, প্ৰগতিৰ বিটিআৰ আৰু শান্তিৰ বিটিআৰ বনাবলৈ ইউপিপিএল দলৰ সকলো কৰ্মকৰ্তাই মানে একেলগে থাকি মাৰ বান্ধি থৈ কাম কৰিব লাগে। এই বিষয়ে আমি বিশেষকৈ আমাৰ দলীয় কৰ্মকৰ্তাসকলক আহ্বান জনাইছোঁ। আজি মই ভাল পাইছোঁ আমাৰ তৃণমূল পৰ্যায়ৰ যি ওদালগুৰি সাব ডিভিজন লৈ যি আমাৰ ডিষ্ট্ৰিক্ট কমিটি আছে এই ডিষ্ট্ৰিক্ট কমিটিৰ সমূহ কৰ্মকৰ্তাসকলকে ইউনাইটেডলি কাম কৰিবলৈ হাতে ধৰি একেলগে মাৰ বান্ধি থিয় হৈ কাম কৰিবলৈ তেখেতসকলে আগবাঢ়ি আছে। যাৰ বাবে মই তেখেতসকলক ধন্যবাদ দিছোঁ আৰু আগন্তুক দিনত ইউপিপিএল দলে ভাল ফল ইয়াত দেখুৱাবলৈ অক্ষম হ'ব বুলি মই আশা কৰিছোঁ। নহয় আমি আমাৰ যি দল এই দলে যে এটা এজেণ্ডাটো লৈ আগবাঢ়ি আছে, আমি নিৰ্বাচন কেন্দ্ৰিক মাতো বা ৰাজনৈতিক দল হিচাপে আমি থিয় কৰা নাই। আমাৰ বিটিআৰৰ উত্তৰ পাৰত মানে দীঘলীয়া বড়োসকলে যি সংগ্ৰাম কৰিছে এই সংগ্ৰাম কৰাৰ ফলত যি একৰ্ডটো হৈছে এটি তৃতীয় একৰ্ড বিটিআৰ একৰ্ড। এই তৃতীয় একৰ্ডৰ পিছত আকৌ ইয়াত যোৱা দিনবোৰত আমি যি এটা মানে অসুবিধাবিলাক আমাৰ ইয়াৰ ৰাইজে পাইছিল এইটো যদি নাপায় আৰু আমাৰ মাজত কোনো ভুল বুজাবুজি নহয়, ইয়াত বসবাস কৰা সকলো জাতি জনগোষ্ঠী একত্ৰিতভাৱে আগবাঢ়ি গৈ ইয়াত এটা ভাল এটা মানে চৰকাৰ বা ভাল এটা মানে পৰিৱেশ বনাবলৈ আমি সক্ষম হ'ব পৰা নিচিনা আমাৰ ইউপিপিএল দলে কাম কৰিব। তো আগন্তুক নিৰ্বাচনটো এটা আমাৰ মানে গতানুগতিক এটা ছিষ্টেম, যি ছিষ্টেমত আমি এতিয়া লোকসভা নিৰ্বাচনটো আহি আছে অহা আপোনাৰ 24ত। তো এই লোকসভা নিৰ্বাচনত আমাৰ যদি নতুন যি সমষ্টিটো যদি হৈ যায়, ডিলিমিটেশ্যনটো হৈ যায়, তেনেহ'লে আমি দুটা সমষ্টিতে আমাৰ বিটিআৰত পৰে ওদালগুৰি আৰু কোকৰাঝাৰ। এই দুটা সমষ্টিতে আমাৰ দলৰ পৰা প্ৰাৰ্থী থিয় কৰাই আমি জয়যুক্ত কৰি দিল্লীলৈ দুজন ইউপিপিএলৰ সাংসদ উপযুক্ত ব্যক্তি এজন সুদক্ষ এটা বিটিআৰৰ সন্তানক আমি দিল্লীলৈ পঠাই এটা ৰাইজৰ সেৱা কৰাৰ বাবে আমি আৰু এটা মানে শক্তি আমি পাম বুলি আমি আশা কৰিছোঁ। আৰু এই প্ৰক্ৰিয়াত আমি একেলগে কেনেকৈ আমি এই সময়ত যাতে আমি কোনো অসুবিধা নোহোৱাকৈ আমি জয়যুক্ত হ'ব পাৰিম তাৰ কাৰণে আমি কাম কৰি আছোঁ। কথা আপোনালোকে দেখা নাই নহয়, দেখিছে, কিন্তু এইটো এটা সোধা আপোনালোকৰ দায়িত্ব বুলি আপোনালোকে সোধে নহয়, ৰাইজক এটা সন্তুষ্টি দিব লাগিব আৰু আমাৰ মুখৰ পৰা কেইটামান কথা ওলাওক বুলি আপোনালোকে সোধে। কিন্তু বহুত পৰিৱৰ্তন হৈছে। নম্বৰ 1 পৰিৱৰ্তনটো ইয়াত কোনো এটা ডিষ্টাৰ্ব নাই। মাজে সময়ে এজন দুজন ভাইটিয়ে অলপ ডিষ্টাৰ্ব দিব বিচাৰিলেও এইটো আমি অলপ মিলাই মানে আগবাঢ়ি আছোঁ। এতিয়া চাওক, যদি পৰিৱৰ্তন নহ'লে হয়, এতিয়া কোকৰাঝাৰৰ পৰিৱেশটো পৰিৱৰ্তন হ'লে কোকৰাঝাৰ এটা ভাল পৰিৱেশটো আহিছে। আমি এতিয়া উন্নয়নৰ নামত কাম কৰাৰ নামত চৰকাৰে যে মাত্ৰ ৰাস্তা ঘাট দলং বনাব লাগে এইটো নহয়, আমি মানুহৰ মন চেঞ্জ কৰিব বিচাৰিছোঁ, মানুহৰ যি থিংকিংটো এই পৰিৱৰ্তন কৰিব বিচাৰিছোঁ। এতিয়া কোকৰাঝাৰত বিভিন্ন প্ৰগ্ৰামবিলাক হৈ আছে। এতিয়া আমাৰ মানে এতিয়া অহা 27 তাৰিখৰ পৰা কোকৰাঝাৰত বড়োলেণ্ড ইউনিভাৰ্চিটি কেন্দ্ৰ কৰি আমি এতিয়া ইণ্টাৰনেশ্যনেল বড়োলেণ্ড নলেজ ফেষ্টিভেল আমি পাতিবলৈ গৈছোঁ। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এটা নলেজ ফেষ্টিভেল, য'ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা ভাল ভাল মানে নোবেল বঁটা পোৱা আমাৰ এই মানে বিদ্বান পণ্ডিতসকল তাত উপস্থিত হ'ব। বিভিন্ন ইভেণ্টবিলাক তাত হ'ব, বিভিন্ন অবজেক্টিভ তাতে হাতত লোৱা হৈছে। এতিয়া এই নলেজ ফেষ্টিভেলৰ জৰিয়ে বিটিআৰৰ এটা যি মানে অলপ এটা বেলেগ ষ্টেজলৈ বিটিআৰ আগবাঢ়ি যাব বুলি মই আশা কৰিছোঁ। বিটিআৰৰ এটা দলে ৰোল কৰিবই পৰা নাই। গণতন্ত্ৰত বিৰোধী দলৰ ভূমিকা থাকিব লাগিব, এইটো ডেম'ক্ৰেচি ছিষ্টেম। এই ছিষ্টেমত যদি বিৰোধী দলে ভূমিকা পালন নকৰে তেনেহ'লে ডেম'ক্ৰেচি ছিষ্টেমটো ছিষ্টেম নহয়। ভাৰত এনেকুৱা এটা দেশ যি বৃহৎ মানে পৃথিৱীৰ ভিতৰত বৃহত্তম এটা লোকতন্ত্ৰ এইটো ৰাষ্ট্ৰ, ইয়াত বিৰোধী দলৰ ভূমিকা থাকিব লাগিব। কিন্তু আমাৰ বিৰোধী দলৰ যিজন নেতা বা আমাৰ বিপিএফৰ বিশেষকৈ যি সভাপতি, তেখেতে এছেম্বলিত থাকি কেইটামান কুৱেশ্যনবিলাক এৰাইজ কৰি যে আমাৰ চৰকাৰক এটা মানে ভাল দিশত আগবঢ়াই লৈ যোৱাৰ কাৰণে যি ৰাইজৰ হৈ তেখেতে আগবঢ়াব লাগিব, সহায় সহযোগ আগবঢ়াব লাগিছিল, এইটো আগবঢ়োৱা নাই। তো আমি কৈছোঁ বিৰোধীয়ে কি ক'ব নক'ব এইটো আমি কাম কৰা মানে আমি কাম দিয়া নাই। আমাৰ কথাটো হ'ল আমি যি উদ্দেশ্যটো লৈ আমি যি লক্ষ্যটো লৈ মানে বিটিআৰত শাসনত আহিছোঁ
আৰু যি একটো বিশেষকৈ শান্তিৰ বিটিয়াৰ কৰিবৰ কাৰণে যি আমি পৰিকল্পনা কৰিছোঁ আমাৰ দলৰ সভাপতি আৰু আমাৰ বিটিয়াৰৰ চিফ মহোদয়ৰ যি এখন মানে ভিজন আছে এই ভিজনৰ জৰিয়ে বিটিয়াৰক আগবঢ়াই লৈ যাবৰ কাৰণে বিটিয়াৰ থকা সকলো জাতি জনগোষ্ঠীক এটা সমন্বয়ৰ বিটিয়াৰ বনাবৰ বাবে প্ৰগতিৰ বিটিয়াৰ আৰু শান্তিৰ বিটিয়াৰ বনাবৰ কাৰণে যি এটা আমি পৰিকল্পনা হাতত লৈছোঁ এইখিনিতে আমি কাম কৰি আছোঁ। এটা কথা চাওক, যেতিয়া আমি ছিষ্টেমত আহিম ছিষ্টেমটো আমি চাব লাগিব। এতিয়া আমি যিবিলাক ফৰেষ্টৰ যি কথাটো অলপ আপোনালোকে কৈছে অলপ আগত যি এভেকশ্যন হৈছে এইবিলাকৰ কথা মানে ফৰেষ্ট ৰাইট এক্ট এইটো আমি বনোৱা নহয়, বিটিআৰ চৰকাৰে বনোৱা নহয়, এইটো ভাৰত চৰকাৰ সুপ্ৰিম কোৰ্টৰ কথা আছে। ইয়াৰ মতে এই আইন মতে যি এটা ছিষ্টেমত যাব এই ছিষ্টেমত আমি কাম কৰিম আৰু এই মতে ফৰেষ্ট আমাক লাগিবই। আমি বনজ সম্পদ যদি আমি ধ্বংস কৰোঁ তেনেহ'লে মানৱ সম্পদ কেনেকৈ জীয়াই থাকিব? মানৱ সম্পদক জীয়াই থাকিব বহনক্ষম উন্নয়ন যাক বুলি কয় অসমীয়াত। এই বহনক্ষম উন্নয়নৰ কথাটো চিন্তা কৰি বনজ সম্পদক অলপ মানে ৰক্ষণাবেক্ষণ দি আমি ভৱিষ্যতত আগবাঢ়ি যাব লাগিব। আৰু আমি আহ্বান জনাইছোঁ, আমাৰ লগত ঢেৰ মাটি আছে, মানে বনত গৈ বনটো ধ্বংস কৰি আমি তাতে ঘৰ পাতি সাজিব নালাগে। বাকী বহুত চৰকাৰী মাটি আছে, বিজিআৰ আছে, চৰকাৰে এইবিলাক মাটিত এইবিলাক মানুহসকলক মানে ইষ্টাব্লিছ কৰাই আগন্তুক দিনত ভাল এটা পৰিৱেশ বনোৱাৰ কাৰণে চেষ্টা কৰি যাম। থেংক ইউ। আমি ডিক্লেয়াৰ নকৰোঁ আপোনালোকক আজিৰ এই সময়ত আমাৰ অমুক প্ৰাৰ্থী হ'ব বুলি ক'ব নাজানো। আমি কিন্তু প্ৰাৰ্থী হিচাপে আমি চিন্তা কৰা নাই, আমি দল হিচাপে আমি মজবুত হৈ আছোঁ। আমাৰ পৰা যিকোনো এজন প্ৰাৰ্থীক আমি যেতিয়া থিয় কৰাম আমাৰ UPPL দলে সুন্দৰকৈ মানে জয়যুক্ত হ'ব আৰু ভৱিষ্যতত দেশৰ প্ৰধানমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী, দেশৰ গৃহমন্ত্ৰী আমাৰ লগতে আছে। নিশ্চয় ভৱিষ্যতত আমাৰ লগত আজি যি ধৰণৰ এলায়েন্স আছে নহয়, কোকৰাঝাৰত আমাৰ এলায়েন্স আছে, দিছপুৰত আমাৰ এলায়েন্স আছে, NDAতো আমি সোমাইছোঁ আমাৰ ৰাজ্যসভাৰ সাংসদ হিচাপে ৰঞ্জনা নাৰ্জাৰী গৈ তাতে NDAতো আমি চেণ্ট্ৰেল পৰ্যায়ত আমি দিল্লীতো আমি সোমাইছোঁ। ভৱিষ্যতে যদি ভাল এটা বুজাবুজি হয় বিজেপিৰ লগত থাকি আমি ইয়াত ভাল পৰিৱেশত আমাৰ কোকৰাঝাৰ আৰু ওদালগুৰিৰ পৰা দুজন আমি ভাল মানে প্ৰাৰ্থীক বা আমাৰ হৈ বিটিআৰৰ হৈ দিল্লীত নিজৰ কথা ৰাখিবলৈ সক্ষম হোৱা ব্যক্তিসকলক আমি জয়যুক্ত কৰিব পাৰিম বুলি আশা কৰিছোঁ। নাই, এইটোতো অহা নাই, এইটো সময়টো অহা নাই। আমি এতিয়া এপ্লিকেশ্যনো বিচৰা নাই, এইটো সময় আহিব নহয়। নিৰ্বাচন আয়োগে যেতিয়া নিৰ্বাচনৰ দিন ঘোষণা কৰিব তাৰপিছত এইবিলাক কথা আহিব। এতিয়া একো কথা নাই, আমাৰ যিকোনো এজন প্ৰাৰ্থী হ'ব পাৰে, আমাৰ ছিনিয়ৰ লিডাৰ্ছ যিকোনো এজন ইয়াত প্ৰাৰ্থী হ'ব পাৰে, কিন্তু এইজন প্ৰাৰ্থীকে জয়যুক্ত কৰিবলৈ আমাৰ তৃণমূল পৰ্যায়ৰ পৰা নিৰ্ভৰত আমাৰ সকলোৱে কাম কৰি যাব। ৰণনীতি নাই, এইটো মই কৈ আছোঁ কোকৰাঝাৰ পৰা ওদালগুৰিলৈকে যিকোনো UPPLৰ প্ৰাৰ্থী বা UPPLত কাম কৰা এজন জ্যেষ্ঠ ব্যক্তি সাংসদ হিচাপে আমি ইয়াৰ পৰা পঠাম। এইজন ব্যক্তিক পঠাম বুলি আমি এতিয়া ক'ব নোৱাৰোঁ। উপযুক্ত এজন ব্যক্তি যিয়ে দিল্লীত গৈ আমাৰ কথাবিলাক ৰাখিব পাৰিব তেনেধৰণৰ ব্যক্তিক আমি দিল্লীলৈ পঠাবলৈ আগবাঢ়িম। বিজেপি আউল লগাব আপোনালোক অংকৰ এতে কৈছে ল'ব নহয়। এইটো এতিয়া কথাটো কি আছে, আউল লগোৱা নলগোৱা এইটো বেলেগ কথা, এইটো মিডিয়াই অলপ বস্তুটো বেলেগ ধৰণে লৈ যায়। কিন্তু দেশৰ প্ৰধানমন্ত্ৰীয়ে আমাক মানে আশ্বাসন দিছে, দেশৰ প্ৰধানমন্ত্ৰীয়ে আমাক আশীৰ্বাদ দি আছে, সহায় কৰি আছে। দেশৰ গৃহমন্ত্ৰীয়ে আমাৰ লগত ভাল এটা সম্পৰ্ক লৈ কাম কৰি আছে আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে যোৱা চন্দ্ৰবাৰত আমাৰ কেন্দ্ৰীয় যি অধিৱেশন হৈছিল এই অধিৱেশনৰ মুকলি সভাতে স্পষ্টকৈ কৈ দিছে অহা মানে নিৰ্বাচনত কোকৰাঝাৰৰ পৰা UPPL প্ৰাৰ্থীক আমি মানে জয়যুক্ত কৰি লৈ যাব লাগে বুলি আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে তাতে ঘোষণা কৰি আহিছে। ইয়াৰ পিছত আৰু আমি বিজেপি বা AJP বা UPPLৰ যি এলায়েন্সটো মানে এলায়েন্স হৈ নাথাকিব বুলি আমি ক'ব নোৱাৰোঁ আৰু মজবুত হিচাপে একেলগে থাকি আগন্তুক দিনত এই লোকসভা নিৰ্বাচনত আমি একেলগে কাম কৰি যাম বুলি আমি আশা কৰিছোঁ। নাই, এইটো এতিয়াৰ কথা নহয়, কি কৰিম কি নকৰিম এতিয়া আমি ক'বলৈ নোৱাৰিম। এইটো সময়ৰ কথা, সময়তে আমি সিদ্ধান্ত ল'ম আৰু আমি ভাবোঁ তেনেধৰণে একো নহয়। দিল্লীত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আকৌ প্ৰাইম মিনিষ্টাৰ হিচাপে ভাৰতৰ 135 কোটি মানুহে বিচাৰিছে, আমি অসমৰ 320 লাখ মানুহে বিচাৰিম। বিটিআৰৰ 35 লাখ মানুহেও ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে আমাৰ সকলোৰে জনপ্ৰিয় বিশ্বৰ জনপ্ৰিয় নেতা তেখেত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বিচাৰিব। গতিকে আমিও বিচাৰিম নিশ্চয় ইয়াত বিজেপি UPPL সকলোৱে বিচাৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হওক বুলি সকলোৱে আমি কাম কৰি যাম। এই সময়ত নিশ্চয় বিজেপিৰ ফালৰ পৰা UPPLৰ যি সকলো কথাটো বুজি মানে প্ৰাৰ্থী নিৰ্বাচন কৰাৰ সময়ত সহায় আগবঢ়াব।